নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। তো আপোনালোকে জানে মোৰ চেনেলত নতুন এটা চিৰিজ ষ্টাৰ্ট হৈছে, ইউটিউব চিৰিজ, য'ত মই বহুত কিবাকিবি ইউটিউবৰ বিষয়ে আপলোড দিম। এতিয়া বিৰাট গৰম জানে নাই, সেইকাৰণে অলপ বাহিৰৰ ফালে আহিছোঁ, ঘৰৰ অলপ পিছফালে আহি ভিডিঅ'টো শ্বুট কৰিছোঁ। ঘৰত বিৰাট গৰম। আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেদৰে ইউটিউব চেনেলটো যেতিয়া বনাব, তেতিয়া ভিডিঅ' আপলোড কৰোঁতে আপোনালোকে থাম্বনেইল লগাব নোৱাৰে। কাৰণ ফাৰ্ষ্টতে আমি ইউটিউব চেনেলটো ভেৰিফাই কৰিব লাগিব। যোনে নাজানে ভেৰিফাই কৰিব, তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কাৰণ এই ভিডিঅ'টোত মই যে আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেদৰে থাম্বনেইল লগাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এতিয়া আমি মোবাইল স্ক্ৰীণত যাই দেখুৱাই দিম। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে যেতিয়া ইউটিউবত ভিডিঅ' দিব, যদি আপোনালোকে থাম্বনেইল নলগায়, তেন্তে আপোনাৰ চেনেলটো একো কাম নাই। আপোনাৰ ভিডিঅ'ত ভিউজে নাহিব যদি আপোনাৰ থাম্বনেইল নাই। তো বলক প্ৰথমে আমি দেখুৱাই দিওঁ আপোনালোকে ভেৰিফাই কেনেকৈ কৰিব। তো বলক এতিয়া মোবাইল স্ক্ৰীণত যাওঁ। তো আমি আছোঁ বৰ্তমান মোবাইল স্ক্ৰীণত। আপোনালোকক ষ্টেপ টু ষ্টেপ শিকাই দিম, আপোনালোকৰ কোনো প্ৰব্লেমে নহ'ব। আমি ফাৰ্ষ্ট যাম প্লে ষ্টৰত গৈ ইয়াতে আমি চাৰ্চ কৰিম YT ষ্টুডিঅ'। এই এপছটো আপোনালোকে ইনষ্টল কৰিব। মোৰ তাত কৰাই আছে। ইনষ্টল কৰি আপোনালোকে অ'পেন কৰিব। তাৰপিছত এই আপুনি যিটো ভিডিঅ' আপলোড কৰিব, সেই ভিডিঅ'টোত আমি এতিয়া থাম্বনেইল লগাম। থাম্বনেইল লগাবলৈ আপোনালোকে এই ভিডিঅ'টোত অন কৰিব। অন কৰাৰ পিছত আপোনালোকৰ ইয়াতে আহিব এটা পেঞ্চিলৰ নিচিনা ওপৰত, পেঞ্চিলটোত টিপিলোঁ। টিপাৰ লগে লগে আমাৰ কাষত আৰু এটা পেঞ্চিল বুলি আছে, সেই পেঞ্চিলটোত ক্লিক কৰিলোঁ। চাব দে এইবাৰ। এতিয়া আহোঁ আমাৰ মেইন ষ্টেপ। এইখিনি আপোনালোকে ভালদৰে চাব। এতিয়া আমাৰ ইয়াতে আছে কাষ্টম থাম্বনেইল বুলি। এই কাষ্টম থাম্বনেইলত মাৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ইয়াতে আহিছে টু এড কাষ্টম থাম্বনেইলছ ভেৰিফাই ইয়ৰ একাউণ্ট অন ইউটিউব অন ইয়ৰ কম্পিউটাৰ। ইয়াতে কম্পিউটাৰ বুলি কৈছে, কম্পিউটাৰ বুলি কথা নাই একো। আপোনালোকে থাম্বনেইল লগাবলৈ আপোনালোকৰ ইউটিউব চেনেলটো ভেৰিফাই কৰিব লাগিব। এইটো বহুত মানুহে নাজানে। তো এতিয়া আপোনালোকে কি কৰিব দেখাই আছোঁ। আপোনালোকে ইয়াতে লাৰ্ণ মোৰ বুলি আছে, ইয়াতে ক্লিক কৰিব। এতিয়া আমাৰ অন হৈ আছে। এতিয়া আমি ইয়াতে কি কৰিম, আমাৰ এতিয়া যিটো ব্ৰাউজাৰ হয় আমাৰ নেট, সেইটো অন হৈ যাব। এতিয়া আমাৰ ইয়াতে আপোনালোকে ছাইডত দেখা পাই আছে একাউণ্ট, ইয়াতে ছাইডত ঠিক আছে, একাউণ্ট ইজ ভেৰিফাইড। ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ ইউটিউব চেনেলৰ যি আমাৰ পাছৱৰ্ড, সেইখিনি ইয়াতে মাৰিব দিছে। তো আমি মাৰি দিওঁ। আমি ইয়াতে আমাৰ যি গুগল একাউণ্ট, যোৱাকালি যে ইউটিউব চেনেল এটা খুলিছিলোঁ, তাতে যি আমি জিমেইল ID আৰু পাছৱৰ্ড দিছিলোঁ, সেইটো ইয়াতে মাৰি দিলোঁ। মাৰাৰ পিছত আপোনালোকে দেখিছে এনেকুৱাকৈ আহিছে। এতিয়া আমি নেভাৰ মাৰি দিম। এতিয়া আমি যাম ইউ আৰ চাইন ইন। এতিয়া আমি কি কৰিম, বেক আহিম। বেক আহি আমি চাওক, আপোনালোকে ইয়াতে দেখিছে বেক অহাৰ পিছত ফোন ভেৰিফিকেশ্যন বুলি। ইয়াতে আমি কি কৰিম, টেক্স মি দ্য ভেৰিফিকেশ্যন কোড বুলি মাৰিম। ইয়াতে আমাৰ কাউণ্ট্ৰি চিলেক্ট কৰিম ইণ্ডিয়া। তাৰপিছত আমি ইয়াতে নাম্বাৰ, আমাৰ যি নাম্বাৰ হয়, আপোনাৰ যিটো মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো ইয়াতে ডায়েল কৰি দিব। ডায়েল কৰাৰ পিছত আপুনি গেট কোড বুলি আহিব। মই যিটো নাম্বাৰ মাৰিম আপোনালোকক দেখুৱাব নোৱাৰোঁ প্ৰাইভেচিৰ কাৰণে। ইয়াতে এইবাৰ গেট কোডত বুলি টিপিম, গেট কোড। এতিয়া আমাৰ মেছেজ এটা আহিব, 6টা ডিজিট থাকিব, এটা কোড থাকিব। সেই কোডটো আমাৰ ইয়াতে মেছেজ আহিব। আপোনালোকৰ যেতিয়া সেই কোড নাম্বাৰটো আহিব, সেই কোড নাম্বাৰটো তাতে মাৰি আপুনি ভেৰিফাই কৰিব পাৰিব, আৰু তেনেকৈ আপোনাৰ চেনেলটো ভেৰিফাই হৈ যাব। আৰু তাৰপিছত আপোনালোকে চেনেলটোত থাম্বনেইল লগাব পাৰিব। তো আপোনালোকে ভিডিঅ'টো চালে, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি ভেৰিফাই কৰিব প্ৰব্লেম পাইছে, তেন্তে আপোনালোকে কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ'টো আমাৰ হ'ব যে আপোনালোকে প্ৰফেচনেল থাম্বনেইল কেনেকৈ বনাব। কি জানেনে, থাম্বনেইল যদি আপোনালোকে ভিডিঅ'টোত লগায়, তেতিয়া অলপ ভিউজ ভিডিঅ'টোত বেছিকৈ আহে। আজিৰ কাৰণে এইখিনিয়ে। লগ পাম অন্য এটি ভিডিঅ'। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিৰ কাৰণে এইখিনি, বাই।